আজি আপোনালোকক দেখুৱাম বেলচৰ মন্দিৰৰ সৌন্দৰ্য। এইটো বেলচৰ মন্দিৰ। মই কেমেৰা কাঢ়ো আগত লৈ আজি আমি উপস্থিত আছোঁ নলবাৰী বেলচৰ মন্দিৰত। এতিয়া আপোনালোকক দেখুৱাম ইয়াত দুৰ্গা পূজা হয়। ইয়াত দুৰ্গা মন্দিৰটো দেখুৱাম আপোনালোকক। এইটো বেলচৰ মন্দিৰৰ গেট। ইয়াত শিৱ আৰু পাৰ্বতীৰো প্ৰতিমা আছে। ইয়াত দেখাব আমাৰ কেমেৰাই। ইয়াত চাওক শিৱ আৰু পাৰ্বতী কি ধুনীয়া চিন। এতিয়া আপোনালোকক আমি দেখুৱাম য'ত দুৰ্গা মন্দিৰ হয়। দুৰ্গা মন্দিৰৰ মন্দিৰটো দেখুৱাম। কেমেৰা পাৰ্চনক দুৰ্গা মন্দিৰটো দেখাবলৈ অনুৰোধ জনালোঁ। এইটো চাওক, এইটো দুৰ্গা মন্দিৰ। ইয়াত প্ৰতি বছৰে দুৰ্গা পূজা স্থাপন কৰা হয়। আৰু এইটো হৈছে দুৰ্গা মন্দিৰ, নলবাৰী বেলচৰ মন্দিৰ। আপোনালোকে মই এইটো দেখাম দুৰ্গা মন্দিৰটো। এতিয়া আপোনালোকক দেখুৱাম ইয়াত এটা পুখুৰী আছে। পুখুৰীটোত ধুনীয়া ধুনীয়া মাছ আছে। সেইটো আপোনালোকক দেখুৱাম এতিয়া আমি উপস্থিত আছোঁ বেলচৰ মন্দিৰৰ পুখুৰীত। ইয়াত বিভিন্ন ধৰণৰ মাছ পোৱা যায়। এতিয়া আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব। এইবোৰ চাওক, বিভিন্ন ধৰণৰ মাছ। ক'ত এইটো চাওক, কাছু। কাছু আপোনাৰ কাছু পোৱা যায় আৰু বিভিন্ন ধৰণৰ মাছ পোৱা যায়। এতিয়া চাওক বেলচৰ মন্দিৰৰ সৌন্দৰ্য। ইয়াত জাবৰ জোঁথৰ পেলোৱাৰ কাৰণে কি ধুনীয়াকৈ বনাইছে। এয়া চাওক কেনেকৈ বান্দৰ, শিয়াল এইবোৰক থৈ কিনে জাবৰ জোঁথৰসমূহ ইয়াত পেলাবলৈ আহ্বান কৰা হৈছে। এয়া বেলচৰ মন্দিৰৰ সৌন্দৰ্য। এইটো বেলচৰ মন্দিৰৰ জিৰণি কোঠা। আপোনালোকক দেখুৱাইছোঁ। এতিয়া আপোনালোকক দেখুৱাম গণেশ মন্দিৰ। এয়া চাওক গণেশ মন্দিৰ। বেলচৰ মন্দিৰৰ আন এটি সৌন্দৰ্য হৈছে গণেশ মন্দিৰ। ইয়াত চাকি ধূপ আদি জ্বলাবৰ কাৰণে আহ্বান কৰা নহয়। এইটো চাওক গণেশ মন্দিৰ। এই গণেশ মন্দিৰৰ সৌন্দৰ্য। এতিয়া আপোনালোক দেখুৱাম আৰু বেলচৰৰ দেৱালয়। এইটো গণেশ মন্দিৰ। ইয়াত চাকি ধূপ জ্বলোৱা হয়। আৰু ইয়াৰ পিছত আপোনালোক দেখুৱাম বেলচৰ দেৱালয়। এইটো চাওক, এইটো বেলচৰ মন্দিৰৰ দেৱালয়। বহুত ধুনীয়া লাগিছে আজি বেলচৰ মন্দিৰ চাব আহি কিনে। আমি ইয়াত আজি বহুত ভাল কৰিছোঁ নহয়। এতিয়া আপোনালোক শিৱ মন্দিৰ দেখুৱাম। এতিয়া আপোনালোক শিৱ মন্দিৰটো মই দেখুৱাম। মূলত আছে প্ৰাঞ্জল কলিতা আৰু মই শ্ৰী ধনজিত ভূঞা। আপোনালোকক ইয়াৰ সৌন্দৰ্যসমূহ দেখুৱাম। শিৱ মন্দিৰ কি ধুনীয়াকৈ গেট বনোৱা হৈছে, কি ধুনীয়া সৌন্দৰ্য। আপোনালোকে দেখা পাইছে ইয়াত শিৱ মন্দিৰ। ইয়াত কি ধুনীয়া সৌন্দৰ্য। এইবিলাক খাল আপোনাক দেখা পালে আপোনাক মই খালটো দেখালোঁ। যিবোৰ ইয়াত হেৰি আছিল মাছ, বিভিন্ন ধৰণৰ কাছু মাছৰ প্ৰজাতি আপোনালোকক দেখুৱালোঁ। এইটো হৈছে শিৱ বাবা। ইয়াত সকলোৱে হেৰি পূজা অৰ্চনা কৰে। ইয়াত পূজা কৰিলে মানুহৰ সফলতা হয়। আপোনালোকক হেৰি দেখুৱাইছোঁ। আৰু এইটো হৈছে পুখুৰী। আপোনালোকক ইয়াত হেৰি কৰিলোঁ। এইটো হৈছে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ। ইয়াত বিষ্ণু পূজা কৰা হয়। এইটো হৈছে বিষ্ণু পূজা। আপোনালোক মই ভিতৰ ভাল দেখুৱাম। মই প্ৰাঞ্জল কলিতাক ভিতৰ খান দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। প্ৰাঞ্জল ভিতৰ খান প্লিজ দেখুৱাই দিয়ক। এইটো হৈছে বিষ্ণু মন্দিৰ। ইয়াত আপোনালোকে আমাৰ হেৰি প্ৰাঞ্জলৰ সৌন্দৰ্যবিলাক দেখাব। আপোনাৰ এই বিষ্ণু মন্দিৰৰ সৌন্দৰ্যবিলাক আপোনালোকে হেৰি কৰিব, উপভোগ কৰিব পাৰিব।
এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। ইয়াত হেৰিটো মন্দিৰটো চাই বহুত ভাল লাগিলে। এতিয়া আমি ঘৰলৈ যাওঁ দেই। এতিয়া আমি ইয়াৰে সৌন্দৰ্য হেৰি কৰিলোঁ, উপভোগ কৰিলোঁ। এতিয়া আমি ঘৰলৈ যাওঁ। আজি আমি বেলচৰ মন্দিৰত উপস্থিত আছোঁ। বেলচৰ মন্দিৰৰ আপোনালোকক সৌন্দৰ্য দেখুৱালোঁ। এইটো হৈছে দুৰ্গা মন্দিৰ, ইয়াত দুৰ্গা পূজা হয়। এইটো হৈছে দুৰ্গা মন্দিৰ, দুৰ্গা পূজা হেৰি কৰা হয়, প্ৰতি বছৰে পালন কৰা হয়। আপোনালোক দেখালোঁ। এইটো মেইন গেট। এইটো হৈছে মেইন গেট। এতিয়া আমি ওলালোঁ ইয়াৰ পৰা। এতিয়া আমি ইয়াৰ পৰাই আজি বহুত ভাল লাগিল। আপোনালোকে যেন এই বেলচৰ মন্দিৰৰ সৌন্দৰ্যবোৰ চাবলৈ আহে। ইয়াত আহিলে বহুত ভাল ভাল বস্তু আপোনালোকে দেখা পাব। যেনে মাছ দেখা পাব, কাছ দেখা পাব আৰু বিভিন্ন ধৰণৰ বস্তুবোৰ দেখা পাব। ইয়াত আপোনালোকে দেখা পালে ইয়াত হেৰি এইটো শিৱ মন্দিৰ। শিৱ মন্দিৰ। গতিকে আজিলৈ ইমানেই, আৰু আমাৰ লাভগুৰু মিক্স চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমান হ'লেও আমাৰ হেৰি লাভগুৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা, কৰি পেলাই আমাৰ ভিডিঅ'টো অলপ হেৰি কৰি ভাল লগা কৰি। আৰু ইয়াত বেলচৰ মন্দিৰ আপোনালোকে চাব আহিব আৰু দুৰ্গা ইয়াত পূজা। হেৰি